গুড মৰ্নিং বন্ধুসকল। আজি মই ইউটিউবৰ ছেকেণ্ড ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ পৰিৱেশটো কিবা এটা বহুত বেছিয়ে ভাল লাগে ন। অকণমান দেখাব চেষ্টা কৰিছোঁ যে মই ৰাতিপুৱা উঠি কি কৰোঁ। ৰাতিপুৱা উঠি প্ৰথমতেতো দৰ্জা খিৰিকী এইবোৰ খুলিবই লাগে, সকলোৱে কৰে সেইবোৰ। তথাপিওতো দেখাই দিছোঁ আৰু। এক ছেকেণ্ড, এজন ফটোটো দেখিছেনে? এজন হৈছে মোৰ ফাদাৰ ইন ল। তেখেত এতিয়া আমাৰ মাজত নাই। খিৰিকীবোৰ খুলি দিওঁ। আমাৰ খিৰিকীবোৰ যে এনেকুৱা লেতেৰা হৈ আছে, আপোনালোকে ভাবিব যে চাফা নকৰে নেকি, কিন্তু মানে দৰ্জা খিৰিকী এইবোৰ লগোৱাৰ পিছতহে মানে গোটেই ঘৰটো প্লাষ্টাৰ কৰা নাছিলে, মানে বাহিৰৰখিনি মানে নাছিলে, ভিতৰতো আছিলে। তো খিৰিকীবোৰ লগোৱাৰ পিছতহে মানে প্লাষ্টাৰ কৰা হৈছে বাহিৰবোৰ। সেইকাৰণে মানে চব চিমেণ্টবোৰ খিৰিকীত পৰি গৈছে, আৰু এইবোৰ এতিয়া বহুত দিগদাৰ হৈছে চাফা কৰিবৰ কাৰণে, নাযায়েই। তেনেকৈ লেতেৰা লাগিছে দেখিবলৈ। আৰু এতিয়া বাচনবোৰ ধুই লওঁ। খুব বেছিও বাচন নাই, কাৰণ আমি ঘৰত মানুহ বেছি নহয়। মোৰ শাহু মা, মই আৰু মোৰ হাজবেণ্ড আৰু বাৰ ল'ৰা এটা আছে টিকলা, দেখুৱাই দিম। এতিয়া আমাৰ ৰুমৰ খিৰিকীবিলাকো খুলি দিছোঁ। মই বিচনাবোৰ পাৰি লওঁ, আপোনালোকে চাই থাকক। এইটো দেখিছেনে টিকলাটো? এইটো হয় আমাৰ টিকলা, বাৰ ল'ৰা হয়, মানে মোৰ হাজবেণ্ডৰ বাৰ ল'ৰা হয়। হৈ গ'ল, এতিয়া ঘৰ ঝাৰু মাৰা সদায়ৰ কাম, আৰু সদায় কৰিবই লাগিব এইবোৰ। আৰু এটা ৰুম আছে য'ত মোৰ মা, মানে শাহু মা শুই। তো শাহু মা এতিয়াও উঠা নাই, উঠাৰ পিছত বিছনাখন পাৰিমগৈ। সেইবোৰ নেদেখাওঁ ন, বহুত দীঘল হৈ যাব ভিডিঅ'। এতিয়া ভাটিবেলাই হ'ল, মাজৰখিনি ভিডিঅ' কৰাই নহ'ল। কেইজনী আমাৰ ছাগলী হয়, চাই আছে, ভিডিঅ' কৰি আছে যে মই। ৰাতিপুৱা সময়ৰ কাম কাপোৰ ধোৱা, ভাটিবেলা সময়ৰ কাম কাপোৰখিনি সামৰি অনা। মই বন্ধুসকল এটা কথা বাৰে কৈছোঁ যে মই ইউটিউবত নতুন হয় ন, তো মোৰ মানে বহুত ভুল হ'ব পাৰে এডিটিঙত, বা কথা কোৱাটো বহুতখিনি ভুল হ'ব পাৰে। তো আপোনালোকে সেইখিনি ধৰি নাথাকিব, আৰু ভুল কৰিলে মোক কৈ দিব, তেতিয়াহে মই শিকিব পাৰিম। ক'ত ভুল হৈছে মোক কৈ দিলেই হ'ল।
এইখিনি আমাৰ ছাগলীখিনি ৰখি আছে, সিহঁতক এতিয়া বান্ধিবগৈ লাগিব। পিছফালে লৈ যাওঁ, পিছফালে বান্ধিম। নকৰোঁ, সেইকাৰণে সিহঁতক ইয়াতে বান্ধো।